নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আজি আমি আহিছোঁ সুদূৰ নগাঁও জিলাৰ ৰহালৈ। আৰু ৰহাৰ আমি আপোনালোকে দেখাই পাইছে মোৰ প্ৰত্যেকখনে মহামৃত্যুঞ্জয় মন্দিৰলৈ আহিছোঁ। আৰু মহামৃত্যুঞ্জয় মন্দিৰ যি শিৱলিংগৰ আকৃতিত মন্দিৰ বনাইছে, সেই মন্দিৰ সুউচ্চ এটা বৃহৎ শিৱলিংগ আকৃতিৰে শিৱ মন্দিৰ বনাইছে। আৰু এইটো মহামৃত্যুঞ্জয় মন্দিৰ বুলি কোৱা হয়। আৰু সদায় লোকে লোকাৰণ্য হৈ থাকে। গতিকে আমিও আজি আহিছোঁ সুদূৰ নগাঁৱলৈ মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিবলৈ। আৰু মহামৃত্যুঞ্জয় মন্দিৰ দৰ্শন কৰিবৰ বাবে আপোনালোকে প্ৰথমে নগাঁও আহিব লাগিব। নগাঁও ৰাষ্ট্ৰীয় ঘাইপথৰ কাষেৰে অলপ ভিতৰ সোমাই গ'লে আপোনালোকে মহামৃত্যুঞ্জয় মন্দিৰ পাব। আপুনি আহিলে গম পাব ইয়াৰ এটা ধুনীয়া পৰিৱেশ আৰু সদায় লোকে লোকাৰণ্য হৈ থাকে। বিভিন্ন ঠাইৰ পৰা মহাদেৱৰ পূজা আৰাধনা কৰিবৰ বাবে ইয়াতে লোকবিলাক জোম পাতি আছে আৰু লাইনত থিয় হৈ আছে। আৰু এনেকৈ লাইন পাতি সকলোৱে প্ৰৱেশ দুৱাৰেদি সোমাব লাগিব আৰু এজন এজনকৈ ভকত সোমাই কিনে বাবা আশীৰ্বাদ ল'ব পাৰিব। গতিকে আপোনালোকে মন্দিৰটো দেখি কেনে পালে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। তো আজিলৈ বাই বাই।